হল আজি মই গধূলি মানে বাবুক টিউশনৰ পৰা লৈ আহি দেখিলো পোষ্টাৰ গোটেইখিনি ফাৰি থৈ দিছে। মই ভাবিলো অকমান ফাৰিছে বোধহয়, কিন্তু নহয়। আমাৰ এইখিনি এৰিয়াত যিমান পোষ্টাৰ লগাইছো গোটেইবিলাক ফাৰি চিঙি তলত পেলাই থৈ দিছে। এনেকুৱা বেয়াকে পেলাই থৈ দিছে যে দেখি মই থাকিব নোৱাৰিলো। কান্দি কান্দি এইখিনি মানুহকো সুধিলো কোনে কৰিছে, কিন্তু কোনেও একো নকয়, নাজানে, গম পোৱা নাই। তো এইখিনি আমাৰ এৰিয়াটোত যিমান আছে কমচে কম 50খনৰ ওপৰত পোষ্টাৰ হ'ব। গোটেইবিলাক ফালি চিৰি চেছ কৰি থৈ দিছে। আমাৰ এটিএমৰ ওচৰত লগোৱা হৈছিল, তাতেও ফালিছে। তো কিয় ফালিছে? আমাক লাগে দাদাৰ পোষ্টাৰ কেইখনে কি ক্ষতি কৰিছিল? আমাক সেইটো লাগে। পোষ্টাৰ কেইখন লগোৱাতে কি ক্ষতি হৈছিল? ৱাল কেইখন বেয়া হৈছিল নে কি বেয়া হৈছিল? আমি ইমান লাগি আছো দাদাই নিয়াৰ কাৰণে, আৰু আজি আমি দাদাক ভাল পাওঁ বুলি চবেই কওঁ, কিন্তু আজি দাদাৰে পোষ্টাৰ আমি আজি দাদাৰ ফিল্মখন ৰিলিজ দিব 3 দিন আছে, মাত্ৰ 4 দিন আছে, তাতে আজি আমি এই ঘটনা কৰিলো। এসপ্তাহ কি আমি ৰাখিব নোৱাৰিলো নেকি জুবিনদাৰ পোষ্টাৰখিনি? গোটেই অসমবাসী যেতিয়া কান্দি আছে, কিন্তু আমাৰ ইয়াতে এইটো বহুত ইমান ডাঙৰ ঘটনা হৈছে, যিটো লৈ সঁচাকৈ বহুত বেছি মৰ্মাহিত হৈছো, বহুত বেছি দুখ লাগিছে। সঁচাকে মনৰ পৰা দুখ লাগিছে। বিশ্বাস কৰিব পৰা নাই মানুহে ইমান বেয়া কৰিব পাৰে, ইমান নিজ মানসিকতা কাবাৰ যে আছে। এখন দুখন নহয়, 50-60খন পোষ্টাৰ গোটেই চেছ কৰি দিছে। আমি দাদাহঁতৰ লগত লাগি 12:30 এটালৈকে পোষ্টাৰিং কৰিছো, ৰাতিয়ে দিনে 300-400 পোষ্টাৰিং কৰিছো। কিন্তু আজিলৈকে মানে আজি যিটো দেখা পাই মানে সঁচাকে কওঁ যে বহুত বেছি দুখী হৈ আছো। এনেকুৱা কৰিব নালাগিছিল। যোনে কৰিছে আমাক সেই মানুহজন লাগিব, তেওঁ আহিব লাগিব, কেমেৰা পুলিচে যি কৰে, প্ৰশাসনে যি ব্যৱস্থা লৈ ল'ব, কিন্তু ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিব লাগিব, তেওঁ শাস্তি পাব লাগিব। এইটোৰ কাৰণে তেওঁ শাস্তি পাবই লাগিব। আমি সকলোৱে আছো, আছেনে আপোনালোকে চবে? আমি সকলোৱে থানাৰ ওচৰত এটা আমাৰ হৈছিল অংকন কৰিছিলে থানাৰ ওচৰতে, থানাৰ একদম লাগি থকা ৱালতে লগাই থৈ দিছিলে। তো আমি সিদিনাখন দেখা পালো যে জুবিনদাৰ যিটো টুপি আছিলে তাতো ৰং সানি থৈ দিছে, আৰু চকুতো ৰং সানিছে। তো আমি সেইটো কাৰণে এখন এজাহাৰ এখন দিছিলো। তো প্ৰশাসনে আজিলৈকে সেইটো লৈ পেলাই একো বিধিত ব্যৱস্থা লোৱা নাই। চ' আমি বিচাৰো যে সেইটোৰ ওপৰত বিধিত ব্যৱস্থা এটা লওক, আৰু আজি যিখিনি মানে বেয়া কাম কৰিছে, সেই বেয়া কামখিনি বহুত বেয়া লাগিছে। কাৰণ আমি নিজে কষ্ট কৰিছোঁ, আমি প্ৰমোশ্যন কৰা নাই, আমি প্ৰমোশ্যন কোনো সামাজিক মাধ্যমত কৰা নাই, আমি নিজে কষ্ট কৰি পেলাই সেইখিনি আমি প্ৰমোশ্যন কৰিছিলোঁ। প্ৰমোশ্যন নহয় একচুৱেলি, এইটো ক'ব নালাগে, কাৰণ আমাৰ যিটো আৱেগ জড়িত আছে। আৰু চাগে কোনোবাই ভাবিছে যে জুবিন গাৰ্গৰ ফেন আমাৰ কোকৰাঝাৰত নাই বুলি, কিন্তু আমি আছোঁ। আমাক ফেন ক্লাব নালাগে, কিন্তু আমি ফেন ক্লাব নহ'লেও আমি জুবিন গাৰ্গক আমি সদায় মনত ৰাখিম, আৰু সদায় জুবিন গাৰ্গ আমাৰ লগত থাকিব। সেইটো কাৰণে আমি দাদাৰ কাৰণে আমি কৰিছোঁ আৰু কৰি যাম, আৰু ভৱিষ্যতেও কৰিম। তো সেইটো কাৰণে আজি যিখিনি অপ্ৰীতিকৰ ঘটনা যিটো হৈছে, সেইটো কাৰণে বহুত বেয়া লাগিছে। আৰু সেইটো কাৰণে এটা উচিত ব্যৱস্থা এটা যদি প্ৰশাসনে লয়, তেতিয়াহ'লে আমি ভাল পাম, আৰু যদি নলয় তেতিয়াহ'লে তাৰ ব্যৱস্থা আমি নিজে কৰিম। এটা কমপ্লেইন কৰিছিলোঁ থানাত, যে আমাৰ থানাৰ ওচৰত যোনটো আমাৰ ৱালখন আছে তাতে আঁৰি দিয়া আছিল, তাতে জুবিন গাৰ্গৰ এটা ফটো প্ৰতিচ্ছবি আছিল, কিন্তু প্ৰতিচ্ছবিত দেখিলোঁ কিছুমানে ৰং সানি দিছে, ৰং সানি মূৰত টুপিত এনেকৈ ৰং সানি আছে। এতিয়া প্ৰশাসনৰ পৰা কি ব্যৱস্থা লৈছে এতিয়ালৈকে হয়তো এফআইআৰ লোৱা নাই নে লৈছে গম নাপাওঁ, কিন্তু কোনো ষ্টেপ হোৱা নাই। আজি দেখা পালোঁ আমাৰ ষ্টেট বেংকৰ ওচৰৰ পৰা আমি কিছুমান পোষ্টাৰ লগাইছিলোঁ, জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ পোষ্টাৰটো লগাইছিলোঁ। অহা 31 তাৰিখে ৰিলিজ হ'ব, কিন্তু সেই পোষ্টাৰবিলাক প্ৰায় 50খনৰ পৰা ষ্টেট বেংকৰ পৰা চিধা এনেকৈ গোটেই যিমান পোষ্টাৰ আছে গোটেইবিলাক কোনোবাই চিৰি পেলালে। আৰু আমাৰ এটিএমৰ ওচৰতো আছে, নিশ্চয় তাতে কেমেৰা আছে, বস্তুবিলাক চব যদি ভালকৈ চালি জাৰি চাই সেইটো ভালকৈ পাই যাব। কিন্তু এইটো বস্তু আমাৰ হাতত নাই, এইটো প্ৰশাসনে যদি এইটো হাতত লয় তেনেহ'লে নিশ্চয় এইটো আমি